BPF দলৰ CWC চিটিং হৈছে অলৰেডি হৈ গ'ল আৰু আমি আগন্তুক BTC নিৰ্বাচনটো লৈ পেলাই আমি বহুত আলোচনা কৰিছে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা বেলেগ বেলেগ মানে কমেণ্ট দিছে আমি সাজেশ্যন লৈছোঁ বেলেগ বেলেগ মানে এটাই সাজেশ্যন যে আমি ইলেকশ্যনটো সোনকালে যদি কৰিব পাৰে তেতিয়া বেছি ভাল হ'ব ডিচেম্বৰটো আৰু বেছি দিন হয় দীঘলীয়া হয় এইবিলাক আলোচনা কৰিছে আৰু মুঠতে আমি চেণ্ট্ৰেলি আমি BPF দল হিচাপে ডিষ্ট্ৰিক্ট পৰ্যায়ত আৰু ব্লক পৰ্যায়ত বা প্ৰাইমাৰী পৰ্যায়ত কি প্ৰগ্ৰাম লৈ পেলাই আগন্তুক ইলেকশ্যন দিনলৈকে যাম ইয়াৰ বিষয়লৈও আমি কিছু সাজেষ্ট কৰিছোঁ এইটো হ'ল কালচাৰেল ডেমনষ্ট্ৰেশ্যন প্ৰত্যেকটা প্ৰাইমাৰীত হ'ব আৰু প্ৰত্যেকটা প্ৰাইমাৰীত সকলো জাতীয় ধৰ্ম এইটো সন্মান কৰি পেলাই প্ৰেয়াৰ এটা প্ৰগ্ৰাম আছে প্ৰাইমাৰী এইটোও হ'ব আৰু ইয়াৰ পিছত আমাৰ মহিলা গেডাৰিং মানে মহিলা মাছ ৰেলী প্ৰত্যেকটা ব্লকত এবাৰ হ'ব আৰু ইয়াৰ পিছত আমি যিহেতু 1 নৱেম্বৰৰ পৰা স্কুল খুলিবলৈ গৈ আছে সেই স্কুলবিলাকক চাফ চিকুণ কৰা চেনিটাইজ কৰি পেলাই আৰু ছাত্ৰ ছাত্ৰীসকলক মাস্ক বিতৰণ কৰা এইবিলাক প্ৰগ্ৰাম আমি লৈছোঁ আৰু আমি এগ্ৰিকালচাৰ ছেক্টৰতো আমি কেনেকৈ খেতিয়কসকলক সহায় কৰিব পাৰে সেইটো লৈও আমি আলোচনা কৰিছোঁ তো সেই 3-4টা ডিচিশ্যন অলৰেডি হৈ গ'ল এটাটো হ'ল ব্লক ৱাইজত মহিলাসকলৰ মাছ গেডাৰিং এটাটো হ'ল কালচাৰেল ডেমনষ্ট্ৰেশ্যন সকলো জাতি জনগোষ্ঠীৰ কালচাৰটো লৈ পেলাই এটা ডেমনষ্ট্ৰেশ্যন কৰিব আৰু এটাটো হ'ল মানে ধৰ্মীয় প্ৰাৰ্থনা ব্ৰহ্ম ধৰ্মই হওক বা শংকৰেই হওক বা বাথৌৱে হওক বা খ্ৰীষ্টানেই হওক আমি দলীয়ভাৱে এই ধৰ্মীয় লোকসকলৰ লগত আলোচনা কৰি পেলাই আমি প্ৰাৰ্থনাটো কৰিম নাই ক'ৰবা আছে আমি কেনেকৈ জানিম মুঠতে বিশ্বজিৎ দৈমাৰীয়ে আমাৰ BPF দলতে আছে সি যোৱা নাই সেইটো মই জানো স্যার ইতিমধ্যে কোকৰাঝাৰত যিখন মৰ্চাৰ সভা হ'ল তাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে BTC মানে বিজেপি দখল কৰিব সেইটোতো সেইদিনা কোৱাৰ কথা নহয় ন বহুত আগৰ দিনাৰ পৰাই কৈ আছে ৰঞ্জিত দাস ডাঙৰেও কৈছোঁ বা BJP দলৰ অসমৰ চৰকাৰত থকা কিছুমান কেবিনেট মন্ত্ৰীসকলেও কৈছোঁ সেইদিনাৰ কথা নহয় এইটো নতুন কথা নহয় আগৰ পৰাই কৈ আছে বিজেপি BPFৰ মুকলি সংঘাত হৈছে নেকি সংঘাত নাই ফ্ৰী পোষ্ট এলায়েন্স ইলেকশ্যন হ'বলৈ গৈ আছে ইহঁতেও খেলিছে আমিও খেলিছোঁ আপোনালোকে ইলেকশ্যনটো পতাৰ কাৰণে 27 অক্টোবৰটো শেষ সময় নিৰ্ধাৰণ কৰিছিল নাই মই এনেকুৱা মানি লোৱাৰ প্ৰশ্ন অহা নাই আমি এনেকুৱা ডেডলাইন দিয়া নাই কাকো আমি ডেডলাইন দিয়া নাই আমি কৈছোঁ যে গভৰ্ণৰ ৰুল শেষ হ'বলৈ গৈ আছে ইয়াৰ আগতে ইলেকশ্যন পাতিব লাগে এইটো আমি ডিমাণ্ড কৰিছোঁ কিন্তু আমি ডেডলাইন দিয়া নাই এতিয়া চৰকাৰে সেইদিনা অল পাৰ্টি মিটিং কৰি পেলাই সকলো দলৰ পৰা অপিনিয়ন লৈছে যে সকলো দলে পলিটিকেল পাৰ্টিয়ে কৈছে যে ইলেকশ্যনটো সোনকালে পাতিব লাগে বুলি অপিনিয়ন দিছে এই কথাটো লৈ পেলাই নেক্সট দিনা কেবিনেট মিটিং বহিছে এই কেবিনেট মিটিঙত চৰকাৰ হিচাপে ডিচেম্বৰ 1st উইকত কৰিম বুলি ডিচিশ্যন লোৱা আছে বৰ্তমান গভৰ্ণৰ ৰুলটো যে চলি আছে এইটো বৈধ বুলি ভাবে নেকি এইবিলাকৰ কম মই কিবা আইনজীৱী মানুহ নহয় যিসকলে আইন জানে ইহঁতে কৈ আছে সেইটো কাৰেক্ট না ইনকাৰেক্ট স্যাৰ BPFৰ একাংশ নেতা স্যাৰ মানে BPFৰ দলত আছে কিন্তু সভা সমিতিবিলাক বিৰোধী দলৰ বা বেলেগ দলৰ কৰি আছে এই ক্ষেত্ৰত BPF দলে একো একশ্যন লোৱা নাই নেকি নাই আমাৰ দলৰ পৰা যিসকলে আমাৰ এগেইনষ্টত কাম কৰি আছে সিহঁতকতো বয়কট মানে এক্সপেল কৰি আছে স্যাৰ বিশ্বজিৎ দৈমাৰীক বিভিন্ন আপোনালোকৰ সভাবিলাক দেখা পোৱা নাই যদি বিশ্বজিৎ দৈমাৰী বেলেগ দলত যোগদান কৰে তেতিয়া আপোনালোকৰ ক্ষতি হ'ব এইবিলাক কিয় সুধি থাকে বিশ্বজিৎ দৈমাৰী আমাৰ দলতে আছে স্যাৰ ইমানুৱেল মুছাৰেক লৈ এতিয়ালৈকে বয়কট কৰা নাই হা ইমানুৱেলতো BPF এৰি দিয়া নাই এতিয়াও আছেতো BPF মিটিং কৰি আছে তো BPFৰ লোক কৰিব পাৰে তাৰ স্বাধীনতা আছে কৰিব পাৰে